যোৰাবাটত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ দাঁতিত পৰি আছিল মৃতদেহটো নমস্কাৰ নিউজ ডেস্ক ৰিপৰ্টৰ বাতৰিৰ সৈতে মই ইমৰান হুছেইন দিবলৈ লৈছো বিতং বাতৰি যোৰাবাটত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ দাঁতিত পৰি আছিল মৃতদেহটো মৃতদেহৰ মুখমণ্ডলত স্পষ্ট আঘাতৰ চিন পুৱাতেই যোৰাবাট আৰক্ষী আৰু যোৰাবাট যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটো আৰক্ষীৰ তদন্তৰ পিছতহে ওলাই পৰিব এই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য পুনৰবাৰ নিউজ ডেস্ক ৰিপৰ্টৰ দৰ্শকসকলক জনাইছো যোৰাবাটত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ দাঁতিত পৰি আছিল মৃতদেহটো মৃতদেহৰ মুখমণ্ডলত স্পষ্ট আঘাতৰ চিন পুৱাতেই যোৰাবাট আৰক্ষী আৰু যোৰাবাট যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটো আৰক্ষীৰ তদন্তৰ পিছতহে ওলাই পৰিব এই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য এতিয়া বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছো পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট